हे एवरीवन, वेलकाम टू लॉयत मोहन। तो रिसेंटली आमार सम्मानीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा सारे मियाসকলক এটা কথা কৈছে যে মিয়াসকলক গুৱাহাটীৰ পৰা এবছৰ ভিতৰতে ক্লিন কৰি পেলাব বা সফা কৰি পেলাব। তো এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে এনে ধৰণৰ কথা কোৱাটো কিমান যুক্তিপূৰ্ণ সেইটো আজি অলপ চাবলৈ চেষ্টা কৰিম। তো চাও, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাম কি যে ৰাজ্য তথা জনসাধাৰণক উন্নতিৰ পথত কি আগুৱাই লৈ যোৱা। অর্থাৎ সিহঁতে কি এক ধৰণৰ কি ডাঙৰ মাপৰ লিডাৰ হয় আৰু লিডাৰ সকল সময় কি কৰে যে সকলোকে অর্থাৎ জাতি বর্ণ ধর্ম নির্বিশেষে সকলোকে কি এটা হাৰি থিয় কৰাই কি সকলোকে সমভাৱে আগুৱাই লৈ যোৱা। অর্থাৎ কোনো ধৰণৰ ভেদাভেদ সৃষ্টি নকৰি সকলোকে কি সমভাৱে আগুৱাই লৈ যোৱা। আৰু আমি কি জানো যে এটা জাতি বা এটা সমাজ বা এটা দেশ কেতিয়াও আগবাঢ়িব নোৱাৰিব যেতিয়ালৈকে আমি সকলোকে সমভাৱে আগুৱাই লৈ নাযাওঁ। অর্থাৎ যদি আমি কেবল কিছুমান নির্দিষ্ট জাতিসকলক বা ধৰ্মৰ মানুহসকলক আগুৱাই লৈ যাওঁ আৰু কিছুমানে পিছপিনে থৈ যাওঁ, তেতিয়া সেইখন সমাজ কি উন্নতিৰ পথত আগবাঢ়িব নোৱাৰিব বা আপোনাৰ এখন ভাল সমাজ হিচাপে প্ৰতিষ্ঠিত হ'ব নোৱাৰিব। গতিকে আমি সকলো সময় ভেদাভেদ এৰি সকলোকে সমভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ যদি আমি এটা ঘৰতে ভেদাভেদৰ সৃষ্টি কৰোঁ, তেতিয়া এই ঘৰটো কেতিয়াও কি উন্নতিৰ পথত আগবাঢ়িব নোৱাৰিব বা এটা ঘৰ ভালকৈ পৰিচালিত নহয়। আৰু আমি কি জানো যে গণতান্ত্ৰিক চৰকাৰৰ মূল মন্ত্ৰ হ'ল কি ৰাইজৰ ভাৱে ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ কাৰণে। অৰ্থাৎ গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাটো সকলো সময় ৰাইজৰ হকেই হ'ব লাগে। আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰে যে উজনি অসমৰ পৰা যদি ল'ৰাসকলে নামি আহে, তেতিয়া গুৱাহাটীৰ যিবিলাক মিয়া মানুহ আছে সেইবিলাক এবছৰৰ ভিতৰত কি কৰিব ক্লিন কৰি পেলাব। তো কথা হ'ল যে মিয়াসকলেতো চুৰ কৰি নাখায়, সিহঁতে কষ্ট কৰি উপাৰ্জন কৰি খায়। মই এইটো নকওঁ যে উজনিৰ ল'ৰাবোৰে কাম কৰিব নালাগে, সিহঁতেও কাম কৰিব লাগে বা মিয়াসকলেও কাম কৰিব লাগে। মুঠতে সকলোৱে কাম কৰিব লাগে, মিলিজুলি সকলোৱে কাম কৰিব লাগে। কিন্তু আপোনাৰ যদি উজনিৰ পৰা ল'ৰাসকলে কাম কৰিবলৈ আহে আৰু যিসকলে অৰ্থাৎ মিয়াসকলে কাম কৰি আছে সিহঁতক যদি তাৰ পৰা আঁতৰাই দিয়া হয়, এইটো আকৌ কেনেকুৱা ধৰণৰ কথা হয়, এইটো আপোনালোকে বিবেচনা কৰি চাওক। তো মই এজন ছাত্ৰ হিচাপে যিখিনি ভাবোঁ, মোৰ ব্যক্তিগত ধাৰণাৰ পৰা যিখিনি ভাবোঁ যে এনে ধৰণৰ কথা কোৱাটো যুক্তিপূৰ্ণ হোৱা নাই। তো আৰু বেছি একো ক'ব নিবিচাৰোঁ। তো এইখিনি আজি, ধন্যবাদ, জয় অসম।